বহু ৰাতিলৈকে সাৰে থকা অভ্যাস আছিল মোৰ। তথাপিও সাৰ পাইছিলোঁ প্ৰতিটো পুৱাতেই তুমি কৰা প্ৰথমটো ফোন কলত। আৰু এনাৰ্জি সদৃশ তোমাৰ ফোন কলটোৱে মোৰ দিনটোৰ পৰিক্ৰমাৰ হাৰত লুকাই আছিল এক অনাবিল শক্তি। সঁচাকৈ সময় সলনি কৰে সকলোবোৰ। মানুহৰ ভাল লগাবোৰ বেয়া লগালৈ ধাৱমান হয় নজনাকৈ। মইতো জনা নাছিলো তোমাৰ মৰম লগা মুখখনেই আঁৰত যে অন্যখন পৃথিৱী লুকাই আছে বুলি।